গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ, ভালনে সকলোৰে? আজি মই আকৌ এটা ৰেচিপি ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আজি মই বনাবলৈ লৈছোঁ জাতিলাওৰ লগত এগ। এইটো কাৰীটো খাবলৈ বহুত টেষ্টি হয়। জাতিলাওৰ লগত এগ কাৰীটো আপোনালোকে ঘৰত প্লিজ বনাই খাই চাব আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। এতিয়া আহকচোন আমি বনাবলৈ আৰম্ভ কৰোঁ। ৰেচিপিটো বনাবৰ বাবে মই ইনগ্ৰেডিয়েণ্টছ লৈছোঁ। এইফালে আছে এগ 4টা লৈছোঁ মই, আৰু এইফালে আছে বিলাহী, সৰু সৰু কণ বিলাহী লৈছোঁ। এইফালে অকণমান জাতিলাও লৈছোঁ, আলু 2 পিচ লৈছোঁ, আৰু এইখিনি হৈছে পিঁয়াজ আৰু জলকীয়া 2টা লৈছোঁ, আৰু এইখিনি হৈছে নহৰু আৰু আদাৰ পেষ্টখিনি, আৰু থাকিব লগত ৰেড চিলি আৰু সোৱাদ অনুসৰি নিমখ আৰু হালধি থাকিব। এইখিনি ইনগ্ৰেডিয়েণ্টছ লৈয়ে আজি মই আপোনালোকক এগ কাৰীটো বনাই দেখাম। আহকচোন আজি বনাবলৈ আৰম্ভ কৰোঁ। এতিয়া মই কেৰাহীত কণীকেইটা এটা এটাকৈ দি পিনে ফ্ৰাই কৰি ল'ম অকণমান। কণীখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই ইয়াতে অকণমান পিঁয়াজ দি দিছোঁ, যিখিনি দেখাইছিলোঁ যে কাটি থোৱা, আৰু নহৰু আদাৰ পেষ্টখিনি দি দিম। তাৰপাছত অকণমান ৰঙচুৱা পোৱালৈকে ভাজি থাকিবলৈ দিম। এতিয়া পিঁয়াজখিনি ৰঙচুৱা হৈয়ে গ'ল। এতিয়া মই ইয়াতে যিখিনি কণ বিলাহী দেখাইছিলোঁ সেই কণ বিলাহীখিনি দি দিম। কণ বিলাহীখিনি দি অকণমান দেৰি ভাজি থাকিম। এতিয়া কণ বিলাহীখিনি অকণমান সিজিছে। এতিয়া মই যিখিনি জাতিলাও আৰু আলু লৈছিলোঁ, আলুটো অকণমান বইল কৰি ল'ব, সেইখিনি মই এতিয়া ইয়াতে দি দিম। লৰাই লৰাই সিজি থাকিবলৈ দিব 10 মিনিটমানৰ কাৰণে ঢাকনখন দি। এতিয়া মই 10 মিনিটমানৰ পাছত চাইছোঁ, এয়া দেখিছেনে সিজিছে আৰু ধুনীয়াকৈ সিজিছে। ধুনীয়াকৈ সিজিয়ে গ'ল গোটেইখিনি বস্তু। এতিয়া মই ইয়াতে পানী অকণমান গৰম কৰি থৈছিলোঁ, সেই পানীখিনি দি দিম। তাৰ আগতে মই কেইখিলামান এনেকুৱা নৰসিংহ পাত লৈছিলোঁ। নৰসিংহ পাতখিনি দেখাবলৈ নহ'ল, এই নৰসিংহ পাতখিনি দি দিছোঁ, আৰু অকণমান ভাজি থাকিব এইদৰে। তাৰপাছত আমি এতিয়া ইয়াতে গৰম পানীখিনি দি দিম। গৰম পানীখিনি দিয়াৰ পাছত উতলিবলৈ দিম। এয়া ৰেডি হৈ গ'ল মোৰ এগ কাৰী ৰেচিপিটো। আপোনালোকে এইদৰে মোৰ দৰে বনাই খাই চাবচোন এবাৰ ঘৰত, কেনেকুৱা পালে মোক জনাব। একেবাৰে শেষত মই অকণমান ধনিয়া কাটি দিছোঁ। ধনিয়াটোৰ গোন্ধ ধুনীয়া যে, সেইকাৰণে খাবলৈ ভাল লাগে। আপোনালোকেও কাটি দিব পাৰে। আৰু মোৰ চেনেলটো যদি চাই ভাল পায় প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু প্লিজ ৰেচিপিটো বনাই খাই চাব এইদৰে লাওৰ লগত এগ কাৰী। আপোনালোকে প্লিজ বনাই খাই চাব। আজিলৈ আহোঁ তেন্তে, বাই বাই।